লৰাকেইটা কি বনাই আছা ধাৰি গোটেইখন তুমি বনোৱা এইফালে তোৰ নামটো ৰমন তেৰ ন চুলি পকি গ'ল যে বেমাৰ তোমালোকে কিবা এটা পিন্ধি লোৱা যোৱা আগতে কিবা এটা চাৰ্ট নহলে কিবা এটা পিন্ধি লোৱা যোৱা টি চাৰ্ট যি আছে পিন্ধি ল'বা যোৱা চয় বুলি কয় ন চয় মাত্ৰ 13 বছৰ বয়সত এই কণমানি ল'ৰাটোৰ চুলি পকি গ'ল তাৰ চুলি চেলাউৰি হওক তাৰ অৱস্থাটো চাওক মাত্ৰ 13 বছৰ বয়সত এই অৱস্থা এই ল'ৰাটিৰ দুটি ভাইক আছে চাব পাৰিছে এই কণমানি ল'ৰাকেইটাৰ মাক দেউতাক নাই দেউতাক ঢুকালে আৰু মাতৃয়ে এৰি থৈ গুচি গ'ল 2 বছৰমানৰ আগতে আৰু এই পৰিয়ালটো চলাই আছে এই কণমানি 13 বছৰীয়া ল'ৰাটোৱে ভাবিয়ে আচৰিত লাগে যে কেনেকৈ এই 13 বছৰৰ ল'ৰাটোৱে নিজৰ ভাইককেইটাক স্কুলত পঢ়ুৱাই আছে নিজৰ ঘৰ চলাই আছে বা খোৱা বোৱা যোগান ধৰিছে ৰমনে অকল কাৰ্বি ভাষাহে জানে সেইকাৰণে কমিউনিকেশ্যন অলপ অসুবিধা হ'ব পাৰে অলপ অসমীয়া ক'ব পাৰে আৰু অলপ ন অলপ ভাইটিৰ নাম কি হা মিন্দা তেৰণ আৰু এইফালে নাম বৰচন তেৰণ সিহঁতৰ পঢ়া শুনা খৰচা কোনে দিয়ে তোমাৰ কিমান পোৱা পইচা 100 টকা এদিনত নে এখনত একটাত 100 টকা এনেকে কিমানটা বনাব পাৰা এদিনত একটাই বনাব পাৰা আৰু ঘৰত খোৱা বোৱা টঙাল তুলি পেলাই নিজে মানে তুমি নিজৰ খৰচা নিজে উঠোৱা তুমি স্কুল গৈছা নাই নাযায় তুমি নোযোৱা ভাইটিকেইটা যায় ভাইটিকেইটা খৰচা নহয় জানো খৰচা হয় খৰচাটো কোনে তোলে তোমাৰ চৰকাৰী ঘৰ পকা ঘৰখনৰ ক্ষেত্ৰত একো অসুবিধা পোৱা নাই কিন্তু ঘৰখনৰ ভিতৰত যেতিয়া আমি প্ৰৱেশ কৰিছো ঘৰখনৰ আচল পৰিস্থিতি দেখা পাইছো ইয়াত ঘৰত ক'ত পঢ়ে ইয়াতে পঢ়ে কাৰেণ্ট আছে নাই কাৰেণ্ট নাই এই পঢ়ে কেনেকে ৰাতি হেতি চাৰ্জিং লাইটটো জ্বলাই লৈ পঢ়িবলৈ ঠিকে তাৰপৰা সেইটো কিতাপ পত্ৰবোৰ ক'ত কিতাপ বুকছ এইবিলাক কিবা দৰকাৰ হলে কোনে কিনি দিয়ে আকৌ তুমি কিনি দিয়া আজি কি খালা তাৰপিছত টোপনি ক'ত যোৱা হোৱা ক'ত ইয়াত শুই যোৱা কি কাপোৰ কি পাৰা কাপোৰ এইটো পাৰা এইকেইটাতে হৈ যায় ফেন নাই ফেন গৰম নালাগে এইফালে হৈছে এই কণমানি কেইটাৰ এনায়েক তেখেতে ভালকৈ দেখিছে ভালদৰে খোজকাঢ়িবলৈ নোৱাৰে অকল অসুবিধা হয় খোজকাঢ়িবলৈ ল'ৰাকেইটাক চোৱা চিতা আচলতে চোৱা চিতাও কৰিব নোৱাৰে যেন তেন তেওঁ এতিয়া ধৰক এই ল'ৰাকেইটাই চাই বুলি ক'লেও বেয়া নহ'ব আমি যদি তোমাৰ কাৰণে কিবা এটা কৰিব বিচাৰো তুমি কি কৰিলে ভাল পাবা কাৰ্বি ভাষাতে কৈ দিয়া একো নাই পালেং মানে বিছনা বুজি পাইছো তাৰপিছত আৰু কাৰেণ্ট তাৰপিছত আৰু বেগটোতো তোমাৰ কাৰণে নহয় ভাইটিকেইটাৰ কাৰণে বেগ আচ্ছা তোমাৰ কাৰণে কি লাগিব বেমাৰ ঠিক কৰি দিব লাগে মানে বেমাৰ যদি ঠিক কৰিবলৈ লাগে আমাৰ লগত যাব লাগিব নহয় যাবা আমাৰ লগত যাবা সঁচাকে ভয় খাবা নি যাবলৈ ভয় খাবা নি যাবলৈ মানে ভয় নাখাওঁ বুলি কৈছে মোৰ লগত ভয় নাখাওঁ য'ৰ পৰা সিহঁতি পানী খায় কাঁহী বাতিৰ কাৰণে পানী ব্যৱহাৰ কৰে সেই ঠাইডোখৰলৈ লৈ নিছে চাব পাৰে এই কুঁৱাটোৰ পৰাই
এই কুঁৱাটোৰ পৰাই ৰমনে পানী ব্যৱহাৰ কৰে ইয়াৰ পৰা ঘৰটো অলপ দূৰ আছে আমি অলপ আগলৈ আছো এইয়া আৰু সেই যোনটো গিলান দেখা পাইছে এই গিলানটোতে হি পানী আনা নিয়া কৰে প্ৰথমতে আমি এটা ঘৰ সাজিছিলো কাৰ্বি আংলঙৰ অঞ্চলত আজি দ্বিতীয়বাৰ আহিছো এই পৰিয়ালটোক লগ পাবলৈ যিহেতু মই বহুত ভিতৰুৱা অঞ্চলত আছো মানে সহজ নহয় ইয়ালৈ আহো বুলি ক'লে বহুত দিগদাৰ হয় আহিবলৈ অথচ আমি এই পৰিয়ালটোক লগ কৰিবলৈ আহিছো আৰু যদি আপোনালোকৰ কাৰ্বি আংলঙৰ পৰা কোনোবাই যদি মোৰ এই ভিডিঅ'টো চাই আছে এই পৰিয়ালটোক যদি এবাৰ লগ কৰিবলৈ আহে সেয়াই যথেষ্ট বুলি ভাবো যদি কাৰ্বি আংলঙৰ পৰা কোনোবাই চাই আছে আহিব এই জেগাডোখৰলৈ এয়া মই বৰ্তমান আছোহি কাৰ্বি আংলঙৰ বৰককত Arpen mandi supi kadang juga ini kacora napaan thelo ding lo asia phe nen thelo ding lo nen isiko ta padun lo people ka dun joige hala achor thik lo dun joige lo ni ni pabdu ko ni chikwe mam chi dam de lo sar pi hai dak no chelang manon chelang ge chelang ni bang pa bang bang rai ge pin la oi dun joi pin bang pin la mau bang bilang ko ilo asuma je the ilo lo aso so bhan nang su po bhan chelang lo ma lang bang abi lo sabre ha ya te bi ke ko lu ko lang jura se tan hang ya lo te anu hang te ni lo ta ani magari thoja bole duta bosor ukuli এবাৰো বোলে চাব অহা নাই ল'ৰা আকৌ বোলে ওচৰ চুবুৰীয়াত বোলে যিবিলাক নেকি হেৰি জনপ্ৰতিনিধি তেওঁলোকে সকলোৱে তেখেতলোকলৈ সকলেও বোলে এবাৰো মানে খা খবৰ ল'বলৈ বোলে অহা নাই বৰ্তমান আজি তাৰিখলৈকে আৰু যদি ভৱিষ্যত যদি আহে নাজানো আৰু বৰ্তমানলৈকে অহা নাই আৰু মানে কিয়নো গম পোৱা নাই চাগে তেনেকৈ ইয়াত তেনেকৈ এটা আছে বুলি কাৰণ আপোনালোকে ইউটিউবাৰসকলে গম পাইছে কিন্তু আমাৰ জনপ্ৰতিনিধিসকলে গম পোৱা নাই আৰু তেনেকৈ কৈছে আইতাকে কৈছে হয় তাকে যিমানখিনি পাৰে বোলে আপোনালোকক মানে হেৰি শৰণাগত কাটে মানে এটা অনুৰোধ কৰিছে আৰু আমি আহোঁতে সেইডোখৰলৈকে কৰিছিলে এতিয়া চাওক কমপ্লিট কৰি দিলে ইমান সোনকালে কমপ্লিট কৰিলে দেখিছে এইটো এয়া এখন এইফালে ৰেডি হৈয়ে গ'ল স্পীড দেখিছে ফুল কমপ্লিট বিছনা পাতি আনি দিলে সেইটা ডাঙৰ কথা নহয় আনি দিব পাৰিম কিন্তু পাৰ্মানেণ্ট সলিউশ্যনটো শেষ হৈ নাযায় পাৰ্মানেণ্ট সলিউশ্যনটো হ'ব যেতিয়া আমি উপাৰ্জনৰ পথ এটা উলিয়াই দিব পাৰিম বা তিনিটি ল'ৰা যদি দায়িত্ব লৈ ল'ব পাৰোঁ আমি সেয়া একদম পাৰ্মানেণ্ট সলিউশ্যন হৈ যাব খোৱা বোৱা পঢ়া শুনা সকলোবোৰ সমস্যা দূৰ হৈ যাব লগতে আমি এই 13 বছৰীয়া ৰমনকো স্কুললৈ পঠাবলৈ পাৰিম এইটো কথা যদি আমি অলপ ডিছকাশ্যন কৰোঁ বা আপোনালোকৰ মতামত কি আপোনালোকে মোক কমেণ্টছত জনাব বা যিসকলে ইচ্ছুক লোকসকলে মোক DM কৰিব মেছেজ কৰিব যাতে আমি ডিছকাশ্যনটো আগবঢ়াব পাৰোঁ খবৰ দিয়াৰ বাবে দাদাক ধন্যবাদ তেখেতে খবৰ দিলে কাৰণে আমি গম পালোঁ আৰু দাদাক ধন্যবাদ সহযোগ কৰাৰ বাবে আৰু লগতে অমৰদা আৰু এফালে বন্ধু আছে সেই দুজনকে ধন্যবাদ আমি নলবাৰীত আছিলোঁগৈ নলবাৰীৰ পৰা আকৌ ঘৰলৈ গ'লোঁ পটককৈ খবৰ পালোঁ লামডিঙলৈ আহিলোঁ লামডিঙৰ পৰা তেখেতে ৰাতিপুৱা শুই উঠিয়ে কষ্ট কৰি মেলি আমাক ইয়ালৈ কাৰ্বি আংলঙলৈকে লৈ আহিছে সেইকাৰণে অমৰদাকো বহুত বেছি ধন্যবাদ নহ'লে ইমান দূৰ জাৰ্ণি কৰাটো কেতিয়াবা বহুত দিগদাৰ হৈ যায় এই ৰমনৰ পৰিয়ালটোৰ বাবে আমি নিশ্চয় পাৰ্মানেণ্ট সলিউশ্যনৰ কথা ভাবিম আৰু তেখেতলোকৰ কাৰণে আমি কি কৰিব পাৰিম সেয়া চিন্তা চৰ্চা নিশ্চয় কৰিম সমাপ্ত কৰি দিছোঁ সদায় দৰে সুবিধা স্মাইল পজিটিভ মই সময় গৈ চাইনিং অফ